মই 27 নং নাগৰিলি সমষ্টিৰ পৰা মই এপিবি দলৰ প্ৰাৰ্থী এপিবি দলৰ সমৰ্থিত প্ৰাৰ্থী অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড নামটো কি আছিল মোৰ নাম ৰবীন্দ্ৰ বৰ্মন কেনেকুৱা পৰিস্থিতি এনে খুব ভালে পৰিস্থিতি বৰ্তমান মই বহু ৰাইজৰ সমৰ্থন পাই আছো বিভিন্ন জাতি জনজাতিৰ সকলোৰে সমৰ্থন লৈ মই আগবাঢ়ি আছো আগন্তুক দিনত মই নাগৰিলিবাসীক হয়তো সহায় কৰিব পাৰিম বুলি আশা বিচাৰি আছো ৰাইজৰ ফালৰ পৰা আশীৰ্বাদ বিচাৰি আছো কাৰ লগত কণ্টেষ্ট হ'ব কণ্টেষ্ট মোৰ বিজেপি ইউপিপিএল তেখেতসকলৰ লগতে হ'ব কিমান মান মানুহ লৈ আছে মই আজি মোটামুটি প্ৰায় 400খন মানুহ আপুনি বিজয় নিশ্চিত হয় মোৰ ফালৰ পৰা মই বিজয় নিশ্চিত কিমান মান ভোট পাব মই 18 পৰা 20,000 ভোট পাম আশাবাদী নিশ্চয় আশাবাদী কি ইস্যু লৈ পেলাই নিৰ্বাচন প্ৰচাৰ চলাব মোৰ ইচ্ছা হ'ল কি বিভিন্ন সময়ত বিভিন্নজনে যিখিনি পাবলগীয়াৰ পৰা বঞ্চিত হৈ আছে আৰু শান্তি ঐক্য আৰু প্ৰগতি ইয়াৰ ওপৰতে মই মানে নিৰ্বাচন কৰিম বুলি আগবাঢ়িছোঁ